নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। বহুত দিনৰ বিৰতি মানে কিছু প্ৰব্লেম আছিলে, সেয়া বাৰু আপোনালোকৰ লগত পাছত শ্বেয়াৰ কৰিম। আৰু এতিয়া মই বৰ্তমান ৰঙালাওতলিৰ মাজত। আজি মই ৰঙালাও ছিঙিবলৈ আহিছোঁ। এয়া আপোনালোকে দেখিছে, ৰঙালাও গছ মোটামুটি মৰিয়ে গ'ল। আৰু এয়া ৰঙালাও এইবাৰ ৰঙালাও লগাটো বহুত কম হ'ল। আৰু তাতে মই মানুহটো নাছিলোঁ বহুত দিন, মানে আহিব পৰা নাছিলোঁ। থকাটো আছিলোঁ, ইয়ালৈ আহিবলৈ সুবিধা পোৱা নাছিলোঁ। সেইকাৰণে কিছু ৰঙালাও কোনোবাই নিলেও, আৰু দুই নম্বৰ কথা গৰু ছাগলী আৰু নিগনিয়ে বহুত খালে ৰঙালাও। সেইকাৰণে ইয়াৰ ৰঙালাও যথেষ্টখিনি পকিলে মানে ক'ৰবাত এটা দুটাহে কেঁচা আছে। আজি মই ৰঙালাও ছিঙিবলৈ আহিছোঁ। ৰঙালাও ছিঙি পেলাই মই আপোনালোকক দেখাই আছোঁ কিমানখিনি ৰঙালাও ওলালে। আৰু সিফালৰখিনিও ছিঙিম, তাতো পকি আছে, তাৰ পৰাও ছিঙিম। আৰু ইয়াৰ পৰা মোটামুটি চবেই ছিঙিব হৈ গ'ল। এয়া আপোনালোকে দেখিছে, মোটামুটি চবেই ছিঙিবলৈ হৈ গ'ল। এইখিনি ছিঙি লোৱাৰ পাছত আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম কিমানখিনি ৰঙালাও পালোঁ। আৰু বহুতখিনি নষ্টও হ'ল। আৰু এইবাৰ ৰঙালাও লগা বহুতেই কম। কি কাৰণত ইমান কমকৈ লাগিলে সেইটো মই নাজানো। আচল কথা হ'ল পানীটো বহুত কম পালে ৰঙালাওখিনিয়ে। পানী কম পোৱাৰ কাৰণে মানে গুটিটো অলপ কম দিলে। যি কি নহওক, যথেষ্টখিনি ৰঙালাও এতিয়াও আছে। ছিঙি লওঁ মই প্ৰথমতে, তাৰপিছত আপোনালোকক দেখাই আছোঁ। আহি নাভাঙিবি দেই। একে জেগাত তো বন্ধুসকল, সেয়া দেখিলে ইমানখিনি ছিঙিলোঁ। আৰু অলপমান ছিঙি পেলাই থৈ আহিছোঁ, সেয়াও কঢ়িয়াবলৈ আছে। ভাগৰ লাগিছে কাৰণে অকণমান ৰখি দিছোঁ। আৰু এইখিনি ৰঙালাও ইমানখিনি ছিঙা হৈ গ'ল, এয়া কঢ়িয়াও হৈ গ'ল। এতিয়া গাড়ী মাতিছোঁ ঘৰলৈ নিবৰ কাৰণে। গাড়ী আহিব, বাকীখিনিও কঢ়িয়াম আৰু গাড়ীত উঠাই লৈ যাম। আৰু তেতিয়াই মানে ৰঙালাওখিনি কাউণ্ট কৰিম, কিমান হ'ল, কিমান পালোঁ। এতিয়া ইমানখিনি এয়া ছিঙি আনি পেলাই থৈ দিছোঁ। এয়া মই ভালকৈ দেখাই আছোঁ। তো এয়া দেখিছে বন্ধুসকল, ৰঙালাও চবেই পকি গ'ল, পুৰা ধুনীয়াকৈ পকা ৰঙালাও ছিঙিছোঁ। কেঁচা ৰঙালাও এতিয়াও বাকী আছে ছিঙিবলৈ, যথেষ্টখিনি এতিয়াও কেঁচা ৰঙালাও আছে, সেয়াও ছিঙিব লাগিব পকিলে। এয়া ইমানখিনি ছিঙা হৈ গ'ল। আৰু এইখিনি ৰঙালাও বেয়া হৈছে, ৰ'দত খুব ৰ'দ দিয়াৰ কাৰণে ৰঙালাও এনেকৈ ফাটি গ'ল। দেখিছে, এনেকৈ ৰঙালাও ফাটি গৈছে খুব ৰ'দ দিয়াৰ কাৰণে। কিমান ডাঙৰ ডাঙৰ ৰঙালাও এনেকৈ ফাটি গৈছে। এটাত সময়ত এনেকুৱা ৰঙালাও 100 টকাকৈ পোৱা যায়, মানে কিনিবলগীয়া হয়। এতিয়াতো এয়া ৰঙালাও ইমানখিনি বেয়াই হৈ গ'ল। একো কথা নাই, ইমানখিনি বেয়া হ'ল যদিও ইমানখিনি ৰঙালাও পাইছোঁ। যথেষ্টখিনি ৰঙালাও এতিয়াও পাইছোঁ, আৰু ছিঙিবলৈও আছে। সেয়াও পকিলে ছিঙিম, আৰু ছিঙি থোৱাখিনিও কঢ়িয়াবলৈ আছে। আৰু এতিয়া ইমানতে থাকক, বাকী ৰঙালাওখিনি আনি লওঁ আৰু গাড়ীখন মাতিছোঁ, গাড়ীত লোড কৰি লওঁ। তো বন্ধুসকল, আৰু এটা কথা ক'বলৈ বাকী থাকি গ'ল। এইখিনি ৰঙালাও দেখিছেনে? এয়া ৰঙালাও, এয়া মই কঠীয়াৰ কাৰণে ৰাখিছোঁ গুটি। আৰু
এইটো জাতৰ ৰঙালাও এয়া এই জাতৰ ৰঙালাও এইটো মই কেঁচা হৈ থাকোঁতেনে 25টামান বিক্ৰী কৰিলোঁ বাৰু আৰু বেছি নাথাকিলে তথাপি মই এইকেইটা বিক্ৰী নকৰোঁ এয়া মই কঠীয়াৰ কাৰণে ৰাখিছোঁ আৰু এই ৰঙালাওটো খাবলৈ বহুত ধুনীয়া সেইকাৰণে মানে কেঁচাতেই বিক্ৰী হৈ যায় ওচৰৰ মানুহে কিনি লৈ যায় আৰু এইবিলাক মই চব মানে নিজে নিজে খাই চাই পেলাইহে কঠীয়া ৰাখি থৈছোঁ এতিয়া প্ৰত্যেকটো ৰঙালাও খাবলৈ বিৰাট ধুনীয়া হয় সেইকাৰণে মই বাছি থোৱা গুটি আৰু ৰঙালাও চব এনেকুৱা সঁচয় মই বাছি থোৱাৰ কাৰণে চব ৰঙালাও খাবলৈ ভাল কিন্তু বেছি ভাল এইকেইটা এইটো জাতৰ ৰঙালাও বেছি ভাল লাগে খাবলৈ এইটো ভাল লাগে কিন্তু চাইজটো তেহেঁত অলপ বেছি ডাঙৰ হৈ যায় হ'লেও কিন্তু এইকেইটা ৰঙালাও খাবলৈ বহুতেই টেষ্টি হয় বিৰাট ধুনীয়া হয় খাবলৈ বাকীখিনিও খাবলৈ ভাল কিন্তু এইকেইটা তাতকৈ অলপ বেলেগ হয় মানে সেইকাৰণে মই এয়া কঠীয়া ৰাখিবৰ কাৰণে এয়া গুটি ৰাখিবৰ কাৰণে এইকেইটা এক্সট্ৰাকৈ থৈ লৈছোঁ এইকেইটা মই বেলেগকৈ নিম আৰু এইকেইটা ৰঙালাও মই বিক্ৰী নকৰোঁ বৰ্তমান কঠীয়াৰ কাৰণে ইমানেই আছে এয়া মই বিক্ৰী নকৰোঁ বাকীখিনি বিক্ৰী কৰিম বাৰু বাকীখিনিও মই আনি লওঁ ৰঙালাও এতিয়া ইমানতে থাকক গাড়ীখনো আহি পাব হৈছে মই লোড কৰি লওঁ তো এয়া দেখিলে গাড়ীত লোড হৈ গ'ল আৰু গাড়ীত লোড কৰোঁতে কাউণ্টিং কৰা হ'ল আপোনাৰ মোটামুটি 400 হ'লগৈ আৰু কেইটামানহে কমিলে বাৰু সেয়াও মেকআপ হৈ যাব ছিঙিবলৈও থাকিলে বাকীখিনি আৰু গাড়ীত নধৰে আজি ইমানতে থাকক তো আজিলৈ ইমানতে থাকক গাড়ীত ইমানখিনিয়ে ধৰে আৰু ইয়াতকৈ বেছি নাযায় সেইকাৰণে বাকীখিনি পাছত ছিঙিম তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব আজিলৈ ইমানতে থাকক বাই বাই